মই বৰ্তমান উপস্থিত হৈছোঁ নামনি অসমৰ এনে এডোখৰ ঠাইত য'ত নেকি পৰ্যটনৰ যথেষ্ট থল আছে। এই ঐতিহ্যমণ্ডিত ঠাইখনৰ নামেই হ'ল কয়াকুজিয়া। ইয়াত ভিন্ন প্ৰান্তৰ পৰা অসমকে ধৰি অসমৰ বাহিৰৰো ভিন্ন প্ৰান্তৰ পৰ্যটকসকল অহা আমি দেখিবলৈ পাওঁ। আৰু আজি আমি এই মুহূৰ্তত এনে এগৰাকী ব্যক্তিক আমি লগ পাইছোঁ আৰু তেখেতৰ সৈতে আজি গুৱাহাটী টাইমছৰ ফালৰ পৰা আমি এটা নৌকা বিহাৰ যাত্ৰা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। মই পোনে পোনে তেখেতৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। নামনি অসমৰ বঙাইগাঁও জিলাৰ একমাত্ৰ বিজেপি বিধায়ক অজয় ৰায়, কি ক'ব ছাৰ? নমস্কাৰ। আচলতে আমাৰ নামনি অসম বুলি ক'লে আমাৰ তেনেকুৱা উল্লেখযোগ্য ঠাইৰ ভিতৰত আমাৰ অভয়পুৰী কয়াকুছিয়া, আৰু অভয়পুৰী নামটো আমি আমাৰ ৰাজবাৰীৰ লগত সাঙুৰ খাই আছে। সেইকাৰণে এটা অভয়পুৰী আমাৰ ঐতিহ্যমণ্ডিত ঠাই এটা। আৰু বিশেষকৈ আমি কয়াকুছিয়াৰ আজি যি আপোনাৰ লগত আমি একেলগে আছোঁ, আমাৰ সন্মানীয় KSA ডেপুটি চিপো আমাৰ লগত আছে। তেওঁ মোক ক'লে, আৰু মোৰো এটা খুব আশা আছিলে যে এবাৰ বহুদিন অহা নাই এই ঠাইডোখৰ, আহিলোঁ, ভালেই লাগিছে। কিন্তু আমাৰ কাম কৰিবলগীয়া আৰু বহুত আছে। আমাৰ নামনি অসম হিচাপে ইমান ঐতিহ্যমণ্ডিত ঠাইডোখৰ আমাৰ আৰু বহুত কাম কৰিবলগীয়া আছে। আজি মই আহি কেইটামান কথা শুনিলোঁ, সেই কথাবিলাক শুনি মানে অলপ দুখো লাগিছে যে আচলতে ইয়াতে প্ৰায় 900 বিঘা মাটি ইয়াতে আছিলে, তাৰে প্ৰায় এতিয়া 400-450 বিঘাহে ৰৈ গৈছে, বাকী বেদখল হৈছে। বৰ্তমান সময়ত বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেদখলমুক্ত কৰাৰ যি এক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা আমি দেখিবলৈ পাইছোঁ। আপুনি চৰকাৰৰ প্ৰতিনিধি হিচাপে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিব? নিশ্চয়কৈ যিসকল চৰকাৰী মাটিত বেদখল কৰি আছে তেওঁলোকক আমাৰ চৰকাৰখনে উচ্ছেদ কৰি আছে। কাৰণ যদি আমি এনেকেই যোৱা কংগ্ৰেছ গভৰ্ণমেণ্ট যেতিয়া আছিলে তেওঁলোকে এইবিলাকক উৎসাহ যোগাইছিলে যে আমাৰ চৰকাৰী ভূমিবিলাক দখল কৰাৰ কাৰণে। আৰু আমাৰ এতিয়াৰ যি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধুনীয়া এটা পদক্ষেপ লৈছে, যিখিনি চৰকাৰী ভূমি বেদখল হৈ আছে এইবিলাক মুক্ত কৰাৰ কাৰণে। মই তেওঁক এই কয়াকুছিয়াৰ ঐতিহ্যমণ্ডিত কয়াকুছিয়াৰ কথাখিনিও মই জনাম, আৰু আশা ৰাখিম তেওঁ এই পদক্ষেপটো অতি সোনকালে ল'ব। আমাৰ এই অসমৰ লয়াৰ অসমৰ যি গৌৰৱ, সেই গৌৰৱ উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা নিশ্চয় ল'ব। আমি আশাবাদী 100% তেওঁ কৰিব এইখিনি। আৰু অকল সেইখিনি বেদখল মুক্ত কৰাই নহয়, এই পৰ্যটকস্থলীটো আৰু ডাঙৰ, মানে অসমৰ বিভিন্ন ঠাইৰ পৰা যাতে আমাৰ এই কয়াকুছিয়ালৈ আমাৰ বিভিন্ন নাগৰিকসকল ইয়ালৈ মানে ভ্ৰমণৰ স্বাৰ্থত আহে। আৰু কিছু আমাৰ উন্নয়নৰ কাম এতিয়া চলি আছে। আমাৰ ইয়াতে থকা খোৱাৰ ব্যৱস্থাও মানে কৰি থকা হৈছে। সেইখিনি যেতিয়া কমপ্লিট হৈ যাব, আমি অসম নহয় আমাৰ অসমৰ বাহিৰৰ মানুহখিনি আহিব। বিশেষকৈ আমি দেখিবলৈ পাইছোঁ এতিয়া যে আমাৰ বিভিন্ন চৰাই চিৰিকটি ইয়াতে এইটো সময়ত দেখিবলৈ পাইছোঁ। আচলতে আমাৰ অসমখনৰ আমাৰ যদিও আমি জীৱশ্ৰেষ্ঠ মানুহ বুলি কওঁ নিজকে, কিন্তু কিছুমান সময়ত আমি আমাৰ এই মানে পৰ্যটকস্থলী হওক বা আমাৰ প্ৰকৃতিক ধ্বংস কৰাৰ যিটো মানসিকতা আমাৰ মাজতো কিছুমান মানুহৰ হৈ গৈছে, সেই তেওঁলোকেও বুজি পাব লাগিব যে আমাৰ প্ৰকৃতি জীয়াই থাকিলে বা প্ৰকৃতিক বচাই ৰাখিলে আমি মানুহ বাচি থাকিম, তেতিয়াহ'লেহে সম্ভৱ হ'ব। প্ৰকৃতিক বচাই ৰাখিলেহে আমি মানুহ বাচি থাকিম। এয়া প্ৰাকৃতিক ভাৰসাম্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিজনীৰ বিধায়ক অজয় ৰায়। আৰু মই তেওঁৰ কাষলৈ পুনৰ আহিম, কিন্তু এই মুহূৰ্তত মই কেমেৰা সতীৰ্থক এই চাৰিওপিনৰ যিটো পৰিৱেশ, এই পৰিৱেশটো মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই পৰিৱেশটো কেমেৰা সতীৰ্থই ইতিমধ্যে মই কিছু পৰিৱেশটো দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া কেমেৰা সতীৰ্থই কয়াকুজিয়াৰ যি ঐতিহ্যমণ্ডিত কয়াকুজিয়া,
আমাৰ সৈতে আন এগৰাকী বিশেষ ব্যক্তিক আজি আমি লগ পাবৰ কাৰণে সক্ষম হৈছোঁ। তেখেত হৈছে KACৰ উপাধ্যক্ষ সন্মানীয় সুকেন ৰায় ডাঙৰীয়া। গতিকে তেখেতৰ পৰা কিছু মই মন্তব্য বিচাৰিম যে যিহেতু বৰ্তমান বঙাইগাঁও জিলাকে ধৰি বিভিন্ন অঞ্চল KACৰ অন্তৰ্গত, এই ক্ষেত্ৰত আপুনি যিহেতু চৰকাৰৰ অংশীদাৰ, কি ক'ব? প্ৰথমতে গুৱাহাটী টাইমছৰ সমূহ দৰ্শকক আজি এই এটা সুন্দৰ আবেলি এই এটা ধুনীয়া এটা নৌকা বিহাৰ যি আমি অংশগ্ৰহণ কৰিছোঁ, সকলোকে মই শুভেচ্ছা অভিনন্দন জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ অতি আদৰৰ মৰমৰ বিজনী বিধায়ক, BJPৰ বিজনী বিধায়ক অজয় ৰায়দেৱে কিছু কথা কৈছে। এই কথাটো মই প্ৰায় ইয়াৰ লগত মই জড়িত আছোঁ, কয়াকুছিয়াৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। বিভিন্ন পলিচি মেকিঙৰ ক্ষেত্ৰতো কিছু আমি ইয়াতে পৰামৰ্শ দিছিলোঁ আগতে। তো যিখিনি ডেভেলপ হ'ব লাগে আৰু হ'ব লাগিব। আৰু ইয়াতে আমি দেখিছোঁ মানে বাহিৰৰ মানুহ যথেষ্ট ইয়াতে আহে, এতিয়া ছিজনটো আহিছে। এই ক্ষেত্ৰত আমাৰ যিটো যিটো গোটে বা SDO চিভিলৰ তত্বাৱধানত যিটো এতিয়া চাই আছে, কিন্তু অতি আনন্দৰ খবৰ যে ইতিমধ্যে টুৰিজিম বিভাগে এইটো এটা প্ৰাইভেট ফাৰ্মক ব্যক্তিকেইটা হস্তান্তৰ কৰিছে। হয়তো চবৰে সহযোগ লাগিব এইটো আৰু ডেভেলপ কৰাৰ কাৰণে। এই ক্ষেত্ৰত চৰকাৰ, বিভিন্ন দল সংগঠন সকলোৰে চেষ্টাত আমি এইটো এটা নামনি অসমৰ বিশেষকৈ বঙাইগাঁও জিলাৰ যাতে এটা পিকনিক স্পট অৰ্থাৎ এটা টুৰিজিম স্পট হ'ব পাৰে, তাৰ কাৰণে আমি এই ক্ষেত্ৰত আমি কাম কৰিম সকলোৱে মিলি পেলাই। আৰু ইয়াৰ লগে লগে আমাৰ ওচৰতে কাকৈজানা গল্ডেন লেংগুৰ, এইটো আমি জানো এছিয়া ফেমাছ হয়। তো ইয়াতো আমাৰ বহুত কৰণীয় আছে, আমাৰ গাতে লাগি আছে। তাতেও মই প্ৰায় 4বাৰ মই তাতে গৈছিলোঁ। এইটো গল্ডেন লেংগুৰৰ যিটো আশে পাশে যিটো ঠাইবিলাক যেনেকৈ যি কৰিব লাগে, বান্দৰৰ খাদ্যৰ পৰা আদি কৰি গছৰ পৰা যেনে ৱাটছ টাৱাৰ ৰিচৰ্ট, এই ৰাস্তা ঘাটৰ পৰা আমি বহুতবাৰ তাতে গৈছিলোঁ, আলোচনা কৰিছিলোঁ। তো তাতেও আমাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে যথেষ্ট আমাৰ থাকিব। আমাৰ সকলো লগ লাগি পেলাই KACৰ অসম চৰকাৰ চবেই মিলি পেলাই তাতেও আমাৰ ডেভেলপমেণ্ট কৰিব লাগিব। আৰু নামনি অসম তেনেকৈ আমি আগবাঢ়ি লৈ যাব লাগিব। ইয়াৰ লগে লগে আমাৰ মহামায়া মন্দিৰো আছে। আমি জানো বহুত এনেকুৱা আছে জেগা যিবিলাকত নেকি টুৰিজিমৰ কাৰণে এটা ডাঙৰ এটা কাম হ'ব পাৰে। হয়, নিশ্চয় আমি এটা আশা পুহি ৰাখিব পাৰোঁ। আপুনি যিহেতু কথাৰ মাজতে দল সংগঠনৰ বিষয়টো আনিছে, মই পোনে পোনে এগৰাকী সংগঠনৰ আমাৰ নেতা আছে, মাননীয় বঙাইগাঁও জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি নাৰায়ণ মেধি, তেখেতে কি আহ্বান জনাব? যিহেতু চৰকাৰৰ প্ৰতিনিধি আছে, চৰকাৰৰ অংশীদাৰ যি গ্ৰহণ কৰা সন্মানীয় ব্যক্তিসকলক আমি পাইছোঁ, আৰু তথা অসম চৰকাৰক কি আহ্বান জনাব? আজি এই চকতে আমি আমাৰ নামনি অসমৰ BJPৰ একমাত্ৰ উদীয়মান বিধায়ক ডাঙৰীয়া অজয় ৰায় আৰু আমাৰ KACৰ উপাধ্যক্ষ মাননীয় শ্ৰীযুত সুকেন ৰায় ডাঙৰীয়া, আজি এওঁলোকৰ থ্ৰু মানে জৰিয়তে আমি অসম চৰকাৰক জনাম যে আমাৰ এই কয়াকুছিয়াখন ডেভেলপ কৰাৰ কাৰণে আপোনালোকে নিশ্চয় উদ্যোগ ল'ব। হয়, নিশ্চয় ধন্যবাদ। মই অনুষ্ঠানটো আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু বেলি লহিয়াবৰ হৈছে। গতিকে সেইকাৰণে মই শেষত বিধায়ক ডাঙৰীয়াৰ শৈশৱ আৰু কৈশোৰ সম্পৰ্কত চমুকৈ মন্তব্য বিচাৰিম। আচলতে চাওক, মোৰ শৈশৱ বুলি ক'লে মই একেবাৰে আমাৰ বিজনী সমষ্টিৰ একেবাৰে ভিতৰুৱা গাঁও, ফুলকুমাৰী গাঁও, আমাৰ বিষ্ণুপুৰ এৰিয়া বুলি কয়, তাৰে গাঁৱৰ বাসিন্দা। আৰু এতিয়া সকলোৱে গমেই পাইছে মই কেনেকুৱা ফেমিলিৰ পৰা উঠি আহিছোঁ, একেবাৰে সাধাৰণ ফেমিলিৰ পৰা উঠি আহিছোঁ। আৰু মই একেবাৰে আমাৰ বিজনী সমষ্টিৰ প্ৰতিটো গাঁও জানো। অকল বিজনী সমষ্টি নহয়, মই বিজনী সমষ্টিৰ লগত আমাৰ উত্তৰ অভয়পুৰী লাগি আছে, তো পূৰা গাঁও মই মোটামুটি জানো। আৰু তেনেকৈ মোৰ স্কুলীয়া শিক্ষাটো আমাৰ উলুবাৰী, মোৰ ঘৰৰ লগত প্ৰাথমিক স্কুল এখন আছিলে,
তাতে শিক্ষা ল'লোঁ প্ৰাথমিক শিক্ষা। তাৰপিছত নুলুবাৰী হাই স্কুল এম ই স্কুলত মই শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰপিছত মই আকৌ হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ বিদ্যাপীঠ বিজনী বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুলত। তাৰপিছত বিজনী কলেজত গ্ৰেজুৱেশ্যন কৰিলোঁ। তেনেকৈ মোৰ শিক্ষাৰ জীৱনটো কটালোঁ। তাৰপিছত মই এটা সময়ত গুৱাহাটীতো মানে কলেজীয়া শিক্ষা লৈ থকা সময়তে মই গুৱাহাটীত থাকিছিলোঁ। তাতে কিতাপ কোম্পানী এটাত কাম কৰিছিলোঁ, কাষ্টমাৰ কেয়াৰত কাম কৰিছিলোঁ, আহি মেডিচিন কোম্পানী এটাত কাম কৰিছিলোঁ। শেষত গৈ নিজেই চাহ দোকান এখন খুলিছিলোঁ। তাৰপিছত শেষত গৈ ৰাইজৰ লগত অলপ সৰুৰ পৰাই মোৰ এটা সকলোৰ লগত মিলি থকাৰ যি আনন্দ মই পাওঁ জানো। অকল বিজনী সমষ্টি নহয়, মই বিজনী সমষ্টিৰ লগত আমাৰ উত্তৰ অভয়পুৰী লাগি আছে, তো পূৰা গাঁও মই মোটামুটি জানো। আৰু তেনেকৈ মোৰ স্কুলীয়া শিক্ষাটো আমাৰ উলুবাৰী মোৰ ঘৰৰ লগত প্ৰাথমিক স্কুল এখন আছিলে, তাতে শিক্ষা ল'লোঁ প্ৰাথমিক শিক্ষা। তাৰপিছত উলুবাৰী হাই স্কুল এম ই স্কুলত মই শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰপিছত মই আকৌ হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ বিদ্যাপীঠ বিজনী বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুলত। তাৰপিছত বিজনী কলেজত গ্ৰেজুৱেশ্যন কৰিলোঁ। তেনেকৈ মোৰ শিক্ষাৰ জীৱনটো কটালোঁ। তাৰপিছত মই এটা সময়ত গুৱাহাটীতো মানে কলেজীয়া শিক্ষা লৈ থকা সময়তে মই গুৱাহাটীত থাকিছিলোঁ। তাতে কিতাপ কোম্পানী এটাত কাম কৰিছিলোঁ, কাষ্টমাৰ কেয়াৰত কাম কৰিছিলোঁ, আহি মেডিচিন কোম্পানী এটাত কাম কৰিছিলোঁ। শেষত গৈ নিজেই চাহ দোকান এখন খুলিছিলোঁ। তাৰপিছত শেষত গৈ ৰাইজৰ লগত অলপ সৰুৰ পৰাই মোৰ এটা সকলোৰ লগত মিলি থকাৰ যি আনন্দ মই পাইছিলোঁ, সেই আনন্দৰ ৰিজাল্ট হয়তো মই 2016 ইলেকশ্যন খেলিছিলোঁ, যদিও মই তেতিয়া পাবলৈ সক্ষম হোৱা নাছিলোঁ, অলপ ভোটত হাৰিছিলোঁ ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলি। তাৰপিছত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ তেতিয়া ৰাজ্যিক সভাপতি আছিলে তেতিয়াৰ আমাৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই মোক লৈ আহিছিলে বিজেপিলৈ আৰু টিকট দিছিলে। টিকেট দিয়াৰ লগতে মোক মানে মোৰ ওপৰত এটা আশা ভৰসা তেওঁলোকে ৰাখিছিলে আৰু মই সেই আশা ভৰসা কিছু হ'লেও ৰাখিবলৈ সক্ষম হৈছোঁ। এতিয়া মোৰ দায়িত্ব আছে মোৰ সমষ্টিখন উন্নয়ন কৰাৰ লগতে, যিহেতু লয়াৰ অসমৰ তেনেকুৱা বিধায়ক নাই, সেইখিনিও কিছু দায়িত্ব হয়তো মই সেইকাৰণে কেতিয়াবা উত্তৰ অভয়পুৰী, কেতিয়াবা দক্ষিণ অভয়পুৰী, কেতিয়াবা বঙাইগাঁও, কেতিয়াবা কোকৰাঝাৰ, তেনেকুৱাত মই গৈ থাকোঁ। সকলোৰে আমাৰ যিসকল দলৰ কৰ্মকৰ্তাসকল আছে, সেইসকলৰ তেওঁলোকে কেতিয়াবা মোক মাতি দিয়ে, মই গৈ তেওঁলোকৰ লগত 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টাকৈ সময় অতিবাহিত কৰি তেওঁলোকেও যাতে মানে উৎসাহ পায় আৰু মই তেওঁলোকৰ পৰাও শিকিবলৈ পাওঁ। যিহেতু জ্যেষ্ঠ তেওঁলোকৰ বহুত কাৰ্যকৰ্তা, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা নহ'ব, যদিও মই বিধায়ক হৈছোঁ, কিন্তু ৰাজনৈতিকভাৱে মই অজ্ঞই, কিন্তু সামাজিক কামত মই কাম কৰি ভাল পাওঁ। আজি সেইকাৰণে মোক দায়িত্ব দিছে আৰু সেই দায়িত্বখিনি গোটেই সুচাৰুৰূপে পালন কৰিব পাৰিলেহে মই নিজকে ছাকচেছ বুলি মই ভাবিম। তেতিয়াই মোৰ বিধায়কৰ জীৱন মই ভাবোঁ তেতিয়াই সফল হ'ব বুলি মই ভাবোঁ। হয়, আপুনি এটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিছে। আপুনি ৰাইজৰ হৈ কাম কৰাৰ যি এক আশা পুহি ৰাখিছে, আৰু আমিও জানো যে আমিও গুৱাহাটী টাইমছৰ ফালৰ পৰা আপোনালৈ অশেষ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি অকল বিধায়কেই হৈ নাথাকক, ৰাইজৰ এজন ভাল মানুহ, ৰাইজৰ হকে কাম কৰা এগৰাকী ভাল ব্যক্তি হৈ থাকক, তাকেই আশা কৰিছোঁ। আৰু শেষত এটা বিশেষ মন্তব্যৰে আমি এই অনুষ্ঠানটি সামৰিব বিচাৰিছোঁ। এই কথাখিনি নক'লে আচলতে ভুল কৰা যেন মোৰ অনুভৱ হ'ব। এইগৰাকী বিধায়ক বিজনীৰ এখন এম্বুলেন্স বুলি ক'লেও ভুল কোৱা নহ'ব। ধন্যবাদ।